হেল্ল' বন্ধুসকল নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই ব্লগ বনাব গৈ আছোঁ। ব্লগটো এটা বিশেষ ধৰণৰ কাৰণে বনাইছোঁ, যিহেতু আজি 31 ডিচেম্বৰ। আপোনালোকে সকলোৱে পাৰ্টি কৰিছে ন? পোনপ্ৰথমে কৈ আছোঁ হেপ্পী নিউ ইয়েৰ। সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি নতুন বছৰ বুলি আমি গেষ্ট হাউচতে আছোঁ, ঘৰলৈ যাব নোৱাৰিলোঁ যিহেতু ডিউটিৰ কাৰণে। আৰু আমি সকলো আমাৰ গেষ্ট মিলি সকলো ষ্টাফ মিলি নতুনকৈ ছাৰসকল আহিছে, আমি এতিয়া এটা পাৰ্টি ৰাখিছোঁ আৰু সেই পাৰ্টিটোৰ ভিডিঅ' আপোনালোকক একদম লাষ্টলৈকে দেখাই থাকিম। চাই থাকিব স্কিপ নকৰাকৈ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিতৰলৈ সোমাই আহিলোঁ। এতিয়া আমাৰ ছাৰ বাইদেউসকল আছে, আমি সকলোকে দেখাম। ৰুম সম্পূৰ্ণ খালী। এয়া আমাৰ সুধীৰ ছাৰৰ হাঁহি, এয়া আমাৰ বাইদেউ, এইফালে নিখিল দা। হাই নিখিল দা। এয়া আমাৰ নতুনকৈ ছাৰ। আৰু আমাৰ কিটচেন দেখাম, কি আমাৰ যে কিটচেনত বনি আছে সকলোবিলাক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এতিয়া আমি আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখাম। চব্জি কুটি আছে, এইফালে DJ বক্সত গান লাগিব, এতিয়া গান বজাই দিব। আৰু এইফালে মাংস কুটি আছে দাদা এজনে। এয়া বাইদেউ আমাৰ চব্জি পূৰা আইডিয়া দি আছে কি কুটিব লাগিব। এডাল ডাবল পাৰ্টি আমাৰ আজি। আৰু এয়া আমাৰ খাচী মাংস। এইফালে আমাৰ দুবে ছাৰ পূৰা মোবাইলত ব্যস্ত। দুবে ছাৰৰ ফেচটো দেখাব ছাৰ মানা কৰিছে। এয়া আমাৰ জুইকুৰা পূৰা জ্বলিছে। আৰু আমাৰ এটা ইফালে আমাৰ ফুলকবি পকৰা বনি আছে। আৰু ইফালে আমাৰ পকৰা ইয়ে দেখিলে, ইফালে চব্জি বনি আছে প্ৰেছাৰ কুকাৰত। আৰু বাহিৰতো এক্সট্ৰাকৈ মাংস বনিবই। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। আৰু যদি ভাল লাগে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে বেল আইকনটো প্ৰেছ কৰি দিব। এনেদৰে আজি আমাৰ 31 ডিচেম্বৰৰ পাৰ্টিটো চেলিব্ৰেশ্যন কৰিম। আপোনালোকে সকলোবিলাক দেখুৱাই আছে, চাই থাকিব। ই আমাৰ ভিতৰত ছাৰসকলে পূৰা আড্ডা দি আছে মস্তিকে। বিহাৰৰ আৰু UP সুধীৰ ছাৰ, আমাৰ দীপক ছাৰ, এয়া আমাৰ লাজ কৰে বহুত ছাৰে, বিমল ছাৰে বহুত লাজ কৰে, মুখখন ঢাকি ৰাখিছে। কিন্তু মই ব্লগ আৰু ইউটিউব বুলি কওঁতে শেষত অৱশ্যে দেখায়গৈ মুখখন। কিন্তু চাই থাকিব ভিডিঅ'টো আপোনালোকে। আমাৰ ছাৰসকলৰ সম্পূৰ্ণ ডান্স দেখুৱাম আপোনালোকক। তেওঁলোকে অসমীয়া নাচিবলৈ আজি মই কেনেদৰে শিকাম। আমাৰ এইয়া দুবে ছাৰ, নমস্কাৰ দুবে ছাৰ। এই বিমল ছাৰ ফেচটো দেখাইছে হাই বুলি কৈ। দীপক ছাৰ, এই নতুনকৈ আমাৰ ছাৰ আহিছে ধেমাজিৰ পৰা। সুধীৰ ছাৰৰ পৰা স্মাইল, আৰু এইটো মজাই স্মাইল দিয়ে। আৰু এনেদৰে আমাৰ আড্ডা চলিলে। আৰু তাৰপাছত আমি নাচিব যাম এতিয়া সকলোকে। মই অসমীয়া বিহু শিকাম কেনেকৈ নাচিব লাগে। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব।
Gila.